নমস্কাৰ ট্ৰু অসম চেনেলৰ সকলো দৰ্শকক মই আজি আপোনালোকৰ বাবে লৈ আনিছো এক অতি গুৰুত্বপূৰ্ণ বিষয় সন্তানক কেনেকৈ সুশিক্ষিত আৰু আদৰ্শবান কৰি তুলিব পাৰি অভিভাৱকৰ বাবে কিছু গোপন টিপছ আশা কৰো এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব কিয়নো ইয়াত আলোচনা কৰা প্ৰতিটো টিপছেই আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত গঢ়াত সহায় কৰিব ভূমিকা আমাৰ সন্তান আমাৰ ভৱিষ্যত আমাৰ সপোন প্ৰতিজন অভিভাৱকেই বিচাৰে তেওঁলোকৰ সন্তান সুন্দৰ সুশিক্ষিত আৰু সফল হওক কিন্তু এই যাত্ৰা কিছুমান প্ৰত্যাহ্বানো আহে কেনেকৈ আমি আমাৰ সন্তানক সঠিক পথ দেখুৱাব পাৰো কেনেকৈ তেওঁলোকক আজিৰ এই প্ৰতিযোগিতামূলক পৃথিৱীত আগুৱাই যাবলৈ সাজু কৰিব পাৰো আহক এই বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা জানো 1 সময় দিয়ক মনোযোগ দিয়ক কোৱালিটি টাইম আপোনাৰ সন্তানৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰটো হ'ল আপোনাৰ সময় দিনটোৰ ব্যস্ততাৰ মাজতো কিছু সময় তেওঁলোকৰ লগত কটাওক খেলক কথা পাতক তেওঁলোকৰ দিনটোৰ বিষয়ে সোধক তেওঁলোকে কি অনুভৱ কৰিছে কি চিন্তা কৰিছে সেইবোৰ জনাৰ চেষ্টা কৰক আপোনাৰ মনোযোগে তেওঁলোকক সুৰক্ষিত আৰু মূল্যৱান অনুভৱ কৰাত সহায় কৰিব ইয়াৰ ফলত আপোনাৰ আৰু সন্তানৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ় লৈ উঠিব 2 ভাল উদাহৰণ সৃষ্টি কৰক সন্তানে সকলোতকৈ বেছি শিকে তেওঁলোকৰ অভিভাৱকৰ পৰা আপুনি যেনেকুৱা আচৰণ কৰে কথা কয় আনৰ লগত ব্যৱহাৰ কৰে সেইবোৰেই সন্তানে অনুকৰণ কৰে যদি আপুনি বিচাৰে আপোনাৰ সন্তান সঁচা কথা কওক সৎ হওক আনক সন্মান কৰক তেন্তে প্ৰথমে আপুনি নিজেই সেই গুণবোৰ দেখুৱাব লাগিব আপুনি কিতাপ পঢ়িলে তেওঁলোকেও পঢ়িবলৈ উৎসাহিত হ'ব আপুনি নম্ৰ হলে তেওঁলোকেও নম্ৰ হ'ব 3 মূল্যবোধ শিকোৱা কেৱল কিতাপৰ বিদ্যাই নহয় মানৱীয় মূল্যবোধবোৰো শিকাবটো অতি জৰুৰী যেনে সততা দয়া আনক সহায় কৰা সন্মান কৰা ক্ষমা কৰা আদি সৰুৰে পৰাই এইবোৰ গুণৰ বিষয়ে শিকাই তেওঁলোকক ভাল মানুহ হিচাপে গঢ়ি তোলক উদাহৰণ স্বৰূপে খেলনা ভগাই ল'বলৈ শিকোৱা বুঢ়া মানুহক সহায় কৰিবলৈ শিকোৱা জীৱ-জন্তুক মৰম কৰিবলৈ শিকোৱা 4 ভুল কৰিবলৈ দিয়ক আৰু শিকুৱক সন্তানে ভুল কৰিবই কিন্তু সেই ভুলবোৰৰ পৰা কেনেকৈ শিকিব লাগে সেয়া শিকাবটো আমাৰ দায়িত্ব ভুল কৰিলে গালিগালাজ নকৰি বুজাওক যে কিয় ভুল হৈছে আৰু কেনেকৈ ইয়াক শুধৰাব পাৰি ভুলৰ ভয়ত সিহঁতে নতুন কিবা কৰাৰ পৰা বিৰত নাথাকিবলৈ উৎসাহিত কৰক ই তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিব 6 সীমা নিৰ্ধাৰণ কৰক সন্তানক ভাল পাব লাগে কিন্তু তাৰ মানে এইটো নহয় যে তেওঁলোকক সকলো কৰিবলৈ অনুমতি দিব কিছুমান স্পষ্ট সীমা নিৰ্ধাৰণ কৰক আৰু সেইবোৰ মানি চলিবলৈ শিকুৱক মোবাইল টিভি চোৱাৰ সময় পঢ়াৰ সময় খেলৰ সময় আদি নিৰ্ধাৰণ কৰি দিয়ক এই সীমা ৰেখাবোৰে তেওঁলোকক নিয়মানুৱৰ্তী হ'বলৈ শিকাব 8 আবেগ বুজিবলৈ শিকুৱক সন্তানে যেতিয়া দুখী হয় ক্ৰোধিত হয় বা হতাশ হয় তেতিয়া তেওঁলোকৰ আবেগবোৰক বুজিবলৈ চেষ্টা কৰক কি হৈছে কোৱা মই তোমাৰ লগত আছো এনেকুৱা কথাৰে তেওঁলোকক সান্তনা দিয়ক আবেগবোৰ কেনেকৈ সঠিকভাৱে প্ৰকাশ কৰিব লাগে সেয়া শিকাবটো অতি জৰুৰী 9 স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ শিক্ষা শৰীৰ সুস্থ থাকিলেহে মন সুস্থ থাকিব সৰুৰে পৰাই ব্যক্তিগত পৰিচ্ছন্নতা আৰু স্বাস্থ্যসন্মত আহাৰৰ বিষয়ে শিকুৱক পুষ্টিকৰ খাদ্য খোৱা খেল ধেমালি কৰা দাঁত খহা গা ধোৱা আদি অভ্যাস গঢ়ি তোলক 10 ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰক কেৱল এজন ভাল মানুহ গঢ়ি তোলেটোৱেই নহয় ভৱিষ্যতৰ প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰিবলৈও তেওঁলোকক সাজু কৰিব লাগিব শিক্ষাৰ গুৰুত্ব বুজাওক নতুন নতুন কৌশল শিকাত উৎসাহিত কৰক সৃষ্টিশীল চিন্তা কৰিবলৈ সুবিধা দিয়ক উপসংহাৰ অভিভাৱক হিচাপে আমাৰ দায়িত্ব বহুত ডাঙৰ এই যাত্ৰা সহজ নহয় কিন্তু সঠিক পথ প্ৰদৰ্শনেৰে আমি আমাৰ সন্তানক এজন সফল সুখী আৰু আদৰ্শবান ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰো মনত ৰাখিব আপোনাৰ মৰম বিশ্বাস আৰু ধৈৰ্যই আপোনাৰ সন্তানৰ বাবে আটাইতকৈ ডাঙৰ শক্তি আশা কৰো এই টিপছবোৰে আপোনালোকক সহায় কৰিব যদি ভিডিঅ'টি ভাল পালে তেন্তে এটা লাইক কৰিব কমেন্ট কৰি আপোনাৰ মতামত জনাব আৰু ট্ৰু অসম চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে আজিৰ বাবে ইমানেই ধন্যবাদ